এনসিটিৰ গাইডলাইন মতে আমাক টেট নহলেও হয় ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈ টেট পাতিছিলে পাতাৰ পাছত বহু সংখ্যক শিক্ষাৰ্থী তেওঁলোকে টেট পাস কৰে হাইস্কুল টেট হায়াৰ সেকেন্ডাৰী টেট কিন্তু সকলোৱে টেট চাকৰি নাপায় কাৰণ টেট পাস কৰিলে চাকৰিৰ কোনো গ্যাৰান্টি নাই টেট এটা কোৱালিফিকেশন এমবিবিএস পাস কৰিলে এটো এটা কোৱালিফিকেশন গ্ৰেজুৱেচন এটো এটা কোৱালিফিকেশন ঠিক তেনে ধৰণে টেট টু এটা এলিজিবিলিটি কোৱালিফিকেশন এই এলিজিবিলিটি কোৱালিফিকেশন টু কোনো চাকৰি পোৱাৰ গ্যাৰান্টি নহয় কিন্তু আমাৰ বহুতে যেতিয়া হাই স্কুল হায়াৰ সেকেন্ডাৰী পৰীক্ষা টেট পাস কৰে পাস কৰাৰ পাছত তেওঁলোকে দাবী কৰে যে আমাক আমি তো টেট পাস কৰিলো এতিয়া আমাক চাকৰিটো দিয়ক কিন্তু চাকৰিটো দিয়াৰ কথা নাছিল এটো এটা এলিজিবিলিটি টেষ্ট হয় সরকারে হেকারণে সিদ্ধান্ত লৈছে টেট আৰু হাই স্কুল হায়াৰ সেকেন্ডাৰী আমি নাপাতো আমি টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট এটা অনুষ্ঠিত কৰিম পৰীক্ষা এটা হ'ব আৰু পৰীক্ষাত যিমান সংখ্যক ভ্যাকেন্সি আছে হিমান সংখ্যকহে পাস কৰিব তাতকে এজনো বেছি পাস নকৰে যাতে মই পাস কৰিলে যে মোক চাকৰি নাই বুলি পেলে কোনো অভিযোগটো উত্থাপন নকৰে যি বছৰ 8000 যদি ভ্যাকেন্সি আছে 8000 ল'ৰা ছোৱালী পাস কৰিব তাতকে এজনো বেছি পাস নকৰে এই প্ৰক্ৰিয়াত আমি নিযুক্তিটো কৰিম দ্বিতীয় এটা কথা আছিল যে আগত আমি যেতিয়া ইভালুৱেচন কৰো আমি নম্বৰৰ ভিত্তিত বা নম্বৰৰ যেটো বিভিন্ন পৰীক্ষাত পোৱা নম্বৰৰ এটা ওয়েটেজ লৈ পেলে আমি মেৰিট লিষ্টখন এলপি ইউপিৰ ক্ষেত্ৰত প্ৰস্তুত কৰিছিল কিন্তু এতিয়া কিছুমান ঘটনা আহিল যে কিছুমান বোৰ্ডে নম্বৰ বেছিকে দিয়ে বুলি কয় কিছুমান ইউনিভাৰ্সিটিয়ে নম্বৰ বেছিকে দিয়ে কিছুমান ইউনিভাৰ্সিটি সিকটা তেওঁলোকে নম্বৰ কমকে দিয়ে আমাৰ ইভালুৱেচন প্ৰক্ৰিয়াত ইয়াতে এটা কিছু লোকে বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰে আগতে আমি এলপিৰ কাৰণে হায়াৰ সেকেন্ডাৰীৰ মাৰ্কস ডিএলএড পৰীক্ষাৰ নম্বৰ টেট পৰীক্ষাৰ নম্বৰ গ্ৰেজুৱেচনৰ বা ইউপিৰ ক্ষেত্ৰত গ্ৰেজুৱেচনৰ নম্বৰ প্ৰত্যেকৰে ইকুৱেল পাৰ্সেন্টেজ লৈ পেলে আমি মেৰিট লিষ্টখন প্ৰস্তুত কৰো এবাৰ আমি সিদ্ধান্ত লৈছো যে টেট ইজ এ এলিজিবিলিটি ক্ৰাইটেৰিয়া তাৰপৰা 5% ডিএলএড এটা এলিজিবিলিটি ক্ৰাইটেৰিয়া 5% এলপি টিচাৰৰ কাৰণে গ্ৰেজুৱেচন নালাগে এটাকে গ্ৰেজুৱেচনৰ নম্বৰ তাতে কাউন্ট কৰা নহয় আৰু টেটৰ পৰা কিন্তু আমি 80% নম্বৰ লওঁ অৰ্থাৎ যদি যি সকলে টেটটোৱে হল মূল আধাৰ টেটৰ নম্বৰৰ পাৰ্সেন্টেজটোৱে হল মূল আধাৰ যাৰ ওপৰত ভিত্তি কৰি মানে মেৰিট লিষ্টখন প্ৰস্তুত হ'ব যত গ্ৰেজুৱেচন টু কোৱালিফাইং এটা ক্ৰাইটেৰিয়া হিচাপে থাকে তাত গ্ৰেজুৱেচনৰ পৰা আমি 10% নম্বৰ লওঁ আৰু এই 10% নম্বৰ লৈ আমি এলপিত আউট অফ টোটাল 90 আৰু ইউপিত মানে আপাৰ প্ৰাইমেৰীত আউট অফ টোটাল 100 তাৰ পৰা আমি ইভালুৱেট কৰি আমি মেৰিট লিষ্টখন প্ৰস্তুত কৰিম আইন মতে সংবিধান মতে যিখিনি সংৰক্ষণৰ ব্যৱস্থা আছে সেই সংৰক্ষণৰ ব্যৱস্থাখিনি থাকিব আৰু সেই অনুসৰি আমি নিযুক্তি প্ৰক্ৰিয়াটো আগবঢ়াই লৈ